So hey guys, কি খবৰ and welcome back to my YouTube channel Amon New Vlog Style. So second part to চাই যাওঁ কৈছিলোঁ সৰু বেটা খোৱা নাই ফাৰ্ষ্ট ব্লগটো তোৱা নাছিলোঁ ক'ত গৈছিলোঁ মই গৈছিলোঁ খুৰাহঁতৰ ঘৰ সৰু বেটাত চ' ছেকেণ্ড ব্লগটো আহি গ'ল চ' মৰম দিব আৰু ত' ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব তাৰপিছত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ত' বলক ভিডিঅ'টো চাওঁ এয়া চাব পাৰে এয়া পতা শাক লাগি আছে গাড়ী চাব পাৰে পৰা লাগিলে ল'ব মোক কণ্টেক্ট কৰিব আৰু এইটো চাওক লাগি আছে বগা ভুল ইমান ডাঙৰ হৈছে তাৰপিছত ভাত কেৰেলা লাগি আছে চাব পাৰে এইবিলাক এয়া ভাত কেৰেলা এয়া জুম কৰি দেখাইছোঁ প্লাছ জলকীয়া আছে প্লাছ বেঙেনা এয়া টিকলা টিকলা লাগি আছে প্লাছ সেয়া কল লাগি আছে সেয়া তো গাঁৱত দেখাৰ এয়াই মজা গাইছ কি লাগে আৰু অলপ দেৰিৰ পিছত পথাৰত যাম তুই কি মজা গাইছ পিছফালৰ বাৰীৰ পৰা সেইকাৰণে আগফালে বাঢ়িব এডাল কঁঠাল লগা নাই কিন্তু তাৰপিছত ইপিনে আৰু কিবা কিবি আছে ইপিনে আছে আম তাৰপিছত ঔটেঙা জাম কিবা কিবি আছে আৰু যদি খাওঁ কালি ৰাতিটো দেখালোৱে আম খালোঁ এতিয়া আৰু কি কি খাওঁ দেখাই যাম আৰু ৰাতিপুৱাটো কিনে চাহ আৰু চিঙৰা খালোঁ এতিয়া আৰু একো খোৱা নাই আৰু খাই কিনে দেখাইছোঁ সেইটো পদূলি মানে গাঁৱত আৰু সুকীয়া মজাই বেলেগ গাইছ এয়া আমাৰ হেৰি কাটি আছে ভাত কেৰেলা তাকো ঘৰত এইমাত্ৰ যে দেখাইছিলোঁ অলপ আগতে যে দেখাইছিলোঁ ভাত কেৰেলা লাগি আছে গছত তো সেই কাটি আছে তো গাইছ ছাতি ল'লোঁ প্লাছ পানী চানী লৈ পিছফালৰ পৰা আহি আছে সেইকাৰণে যদি দেখা পাইছে মই নেদেখাওঁ কাৰণ পাৰ্মিশ্যন নাই তাৰপিছত এতিয়া গৈ আছোঁ খোজকাঢ়ি মানে পথাৰলৈ তাৰপিছত কঠীয়া উঠাব দেখাম লগা মজা লাগিব গোটেই দিনটো তো গাইছ পথাৰ আহি পালোঁ চাওঁ পূৰা 360 ৰ'ব মোৰ ছাতিটো পিছফালে আছে মোৰ ছাতিটো পিছফালে অলমাই লৈছোঁ আপোনালোকক ভিডিঅ' দেখাম বুলি এতিয়া যাম কঠীয়া তুলিবলৈ তো গাই চাব পাৰে এইখিনিতে আমাৰ এইখিনি নাজানো কাৰ হয় প্লাছে চাওঁ কি ধুনীয়া গা আচ্ছা তো গাই এতিয়া মানে কি হ'ল ৰোৱা চোৱা মানে আধা আধি কৰি আছে খুৰীমাহঁতে এতিয়া আমি গৈছোঁ চাহ বনাবলৈ চাহ বনাই লৈ আনিম এইপিনে এতিয়া আমি বনাইছোঁ চাহ বনাই লৈ আনিম চাহ বনাই আনি কিনে দেখাই আছোঁ বলক তো গাইছ চাহ লৈ যাই আছোঁ পথাৰত বলক তো গাইছ পথাৰত চাহ তাহ দি আহি কিনে ইয়াৰ পুখুৰীৰ পাৰত আহি গ'লোঁ অকণমান এনেই চাবলৈ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব